আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এইটো আঁচনিৰ জৰিয়তে আপোনালোকে কেনেকৈ 10,000 টকা লাভ কৰিব। কিয়নো কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 39 লাখ মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে। আপোনালোকে মোবাইল স্ক্ৰীনত চাই আছে যে এখন ফৰ্ম শ্ব' হৈ আছে। এইটো ফৰ্ম হয় সকলোৱে লাভ কৰিছে, কিন্তু এইটো ফৰ্ম লাভ কৰিলে আপোনালোকে টকাটো লাভ নকৰে। এইটো ফৰ্ম পোৱাৰ পিছত আপোনালোকে এইটো ফৰ্ম কেতিয়া ফিলআপ কৰিব লাগিব আৰু কোনে ফিলআপ কৰিব লাগিব, ক'ত জমা দিব লাগিব আৰু টকাটো কেতিয়া পাব আৰু কি ডকুমেণ্টছ লাগিব, সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ত আপোনালোকক A to Z জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে হৈছে যে যিসকল মহিলাই এইটো ফৰ্ম লাভ কৰিছে, যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিটো ফৰ্ম দিছিলে কিছুদিন আগতে, এইটো ফৰ্ম যিসকলে লাভ কৰিছে তেওঁলোকে এই ফৰ্মটো কেতিয়া ফিলআপ কৰিব লাগিব। এতিয়া তেওঁলোকে এইটো ফৰ্ম ফিলআপ কৰিব নালাগে। যেতিয়া চৰকাৰে নিৰ্দেশ দিব ফিলআপ কৰিবৰ কাৰণে, তেতিয়াহে আপোনালোকে এইটো ফৰ্ম ফিলআপ কৰিব লাগিব। কিয়নো চৰকাৰে ঘোষণা কৰিছিলে যে এটা দিনতে ফৰ্ম বিতৰণ কৰিছিলে, এটা দিনতে ফৰ্ম ফিলআপ কৰিব আৰু এটা দিনতে জমা ল'ব বুলি ঘোষণা কৰিছে। যদি আপোনালোকে ফৰ্মটো লাভ কৰিছে এতিয়া ফিলআপ কৰিব নালাগে, আপোনালোকে ফৰ্মটো থৈ দিয়ক। যেতিয়া আপোনালোকক ক'ব ফৰ্মটো ফিলআপ কৰিবৰ কাৰণে, তেতিয়াহে আপোনালোকে ফিলআপ কৰিব। দ্বিতীয় কথাটো হৈছে যে আপোনালোকে গছপুলিৰ যিটো ফটো, সেইটো ফটো কোনটো কেমেৰা দিয়ে আপোনালোকে ফটো উঠাব লাগিব। আপোনালোকৰ মোবাইলৰ যিটো নৰ্মেল কেমেৰা হয় সেইটো কেমেৰা দি ফটো উঠালে আপোনালোকে নহ'ব। কিয়নো আপোনালোকে মোবাইল স্ক্ৰীনত চাই আছে, শ্ব' হৈ আছে যে GPS মেপ কেমেৰা, এইটো কেমেৰা দি আপোনালোকে ফটো উঠাব লাগিব। তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব। কিয়নো যেতিয়া আপোনালোকে এইটো GPS কেমেৰা দি ফটোটো উঠাব, ফটোটো উঠোৱাৰ পিছত আপোনালোকৰ লাইভ লোকেশ্যনটো আহি যাব, আপোনাৰ গাঁৱৰ নামটো আহি যাব, আপোনালোকে য'ত ফটোটো উঠাই আছে সেইটো জাগাটো আহি যাব আৰু কিমান সময়ত ফটোটো উঠাইছে সকলোখিনি ডিটেইলছ, আপোনাৰ লোকেশ্যনটো আপোনাৰ ফটোৰ তলতে আহি যাব। সেইটো কাৰণে আপোনালোকে GPS কেমেৰা দি ফটো উঠাব লাগিব। নৰ্মেল মোবাইলৰ কেমেৰা দি ফটো উঠালে নহ'ব। সেইটো কাৰণে আপোনালোকে যদি ভাবি আছে যে ফটো কেতিয়া উঠাব, আপোনালোকে বহুত জেগাতে ইতিমধ্যে ফটো উঠাই আছে, কিন্তু আপোনাৰ ফালে যদি যোৱা নাই তেনেহ'লে অতি কম সময়ৰ ভিতৰতে আপোনাৰ ফালে যাব, ফটো উঠাব লাগিব। দ্বিতীয় কথা হৈছে যে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব। 10,000 টকা পাবৰ কাৰণে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব। আধাৰ কাৰ্ড লাগিব, ভোটাৰ ID লাগিব আৰু আপোনালোকৰ পান কাৰ্ড লাগিব। এই তিনিটা ডকুমেণ্টছ আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব। কিয়নো চৰকাৰী আঁচনিৰ টকা বহুতে নাপায়, কিন্তু চৰকাৰী যিটো নীতি নিয়ম থাকে সেই নীতি নিয়মখিনি মানিলেহে টকাটো লাভ কৰিব, আৰু যদি নামানে তেনেহ'লে টকাটো লাভ নকৰে। যেনেকুৱাকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। ইয়াতো কিছুমান নিয়ম আছে, এই নিয়মকেইটা যদি আপোনালোকে মানি চলে তেনেহ'লে এই টকাটো লাভ কৰিব। তেনেকুৱা প্ৰথম নিয়মটো হৈছে যে আপোনালোকে যিটো গছপুলি লগাইছিল সেইটো গছপুলি জীয়াই আছে নে নাই। যদি জীয়াই আছে তেতিয়া আপোনালোকে GPS কেমেৰা দি এখন ফটো উঠাব লাগিব, সেইটো লাইভ লোকেশ্যন চৰকাৰে চাব পাৰিব। বেলেগ কেমেৰা দি আপোনালোকে ফটো উঠালে নহ'ব, কিয়নো বেলেগ কেমেৰা দি বহুতে ফটোটো এডিট কৰি বহুৱাই দিব পাৰে বা আগৰ ফটো দিব পাৰে। সেইটো কাৰণে GPS কেমেৰা দি ফটো উঠাব কৈছে। কিয়নো এইটো GPS কেমেৰা দি ফটো উঠালে কেতিয়া ফটোটো উঠাইছে, ক'ৰ পৰা উঠাইছে, সকলোখিনি লোকেশ্যন চৰকাৰৰ ওচৰত গুচি যাব। সেইটো কাৰণে আপোনালোকে GPS কেমেৰা দি ফটো উঠাব লাগিব। দ্বিতীয়টো হৈছে যে আপোনাৰ ডকুমেণ্টছখিনি লাগিব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, এইখিনি তিনিটা ডকুমেণ্টছ আপোনাৰ তাত থাকিব লাগিব, তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব। আৰু তৃতীয় হৈছে যে আপোনালোকে ফৰ্মটো ক'ত কেতিয়া জমা দিব লাগিব, কেতিয়া ফিলআপ কৰিব লাগিব আৰু ক'ত কৰিব, সেইখিনি আপোনালোকে এতিয়া কৰিব নালাগে। কিয়নো চৰকাৰে কৈছিলে যে এদিনতে ফৰ্ম বিতৰণ কৰিছে, এদিনতে ফৰ্ম ফিলআপ কৰিব দিব আৰু এদিনতে জমা ল'ব। সেইটো চৰকাৰে এতিয়ালৈকে কোৱা নাই যে কেতিয়া ফিলআপ কৰিব লাগিব, কেতিয়া জমা দিব লাগিব, সেইখিনি কোৱা নাই। তেনেহ'লে আপোনালোকে যেতিয়া ক'ব তেতিয়াহে এইখিনি কাম কৰিব। এতিয়া আপোনালোকে আপোনাৰ হাতত ডকুমেণ্টছখিনি ৰাখি থওক, যেতিয়া চৰকাৰে নিৰ্দেশ দিব তেতিয়া আপোনালোকে ফৰ্মটো ফিলআপ কৰি জমা দি দিব, তেতিয়াহ'লেহে আপোনালোকে টকাটো লাভ কৰিব।